এইখিনি পুৰা টানি দিলে এইখিনি পুৰা কৰিব নাই আমাৰ সম্পূৰ্ণ মৌলিক কথাখিনি তাত নাইকিয়া কৰি পেলাই মানুহে আৰু তাতে গোটেইখিনি মানুহ থলুৱা মানুহ কাৰ্বি মানুহ সম্প্ৰদায়ৰ মানুহ বেছি আছে এই মানুহখিনি ক'ত যাব চৰকাৰখনে কি চিন্তা কৰিছে খালি গড়ৰ কাৰণে চিন্তা কৰিছে কিন্তু ঘৰৰ কাৰণে চিন্তা কৰা নাই আৰু আমাৰ স্থানীয় যিখিনি মানুহ আছে আমি দুটাও চিন্তা কৰিছোঁ গড়টোৰ কাৰণে চিন্তা কৰিছোঁ ঘৰটোৰ কাৰণেও চিন্তা কৰিছোঁ হয় নহয় আপোনালোকে কওক আমি যদি ইয়াত নাথাকোঁ তেওঁলোকে কাজিৰঙাখন বচাব পাৰিবনে কেতিয়াও নোৱাৰে আজি সেইটো তেওঁলোকে আজি আমাৰ হিয়াৰিং শুনানিৰ কাৰণে মাতিছে আমাৰ কিবা অহা অভিযোগ কিবা গোচৰ আপত্তি আছে নেকি তেওঁলোকে আমাক সময় দিছে 11টা বজাত এতিয়া আকৌ কৈছে বোলে 1টা বজাত এই উত্তৰ বনৰ মানুহখিনি ক'ত যাব মানুহখিনি উত্তৰাবলৈ হ'ব সেই আমি 15 মিনিট চাম এই 15 মিনিটৰ ভিতৰত যদি চক্ৰবিষা বাইদেউগৰাকী এটা আহি নাপায় উপস্থিত নহয় তেতিয়াহ'লে আমি দলে ৰাস্তাত ওলাবলৈ বাধ্য হ'ম গাড়ী বন্ধ কৰি কি বিচাৰে আপোনালোকে আমি যেনেকৈ থাকোঁ আছোঁ আমি আগৰ পৰা যেনেকৈ শান্তি আমাৰ ককা দিনৰ পৰা আমি আজি 200-300 বছৰ ইয়াতে বসবাস কৰি আছোঁ তেওঁলোকক মাটি লাগে দিলোঁ বহুত মাটি দিলোঁ শিঙি মাৰি দিলোঁ 1 নম্বৰ শিঙি মাৰি 2 নম্বৰ শিঙি মাৰি এই পালখোৱা দেওদেৱী গটঙা আৰু খৰচ ভিলেজলৈকে আমি এখন দিলোঁ নতুন ডাঙৰ আকৌ কিয় লাগে তেওঁলোকক আৰু আমি ক'ত থাকিম আমাৰ এই দাঁতিকাষৰীয়া মানুহখিনি খুব সহজ সৰল ভাবিছে নেকি আমি সচেতন ব্যক্তি হিচাপে অঞ্চলৰ একোজন সচেতন ব্যক্তিৰ গাঁৱৰ আমি এইটো কেতিয়াও হ'বলৈ নিদিওঁ আমি যিকোনো বিনিময়ত এইটো আমি ষ্টে কৰিম এইটো কেঞ্চেল কৰিম সেইকাৰণে আজি হাজাৰ হাজাৰ মানুহ ওলাইছে আপোনালোকে চাওক ধন্যবাদ আমি সদল ইয়াৰ পৰা ৰাস্তা